বড়ো জিন্দাবাদ প্রমোদ বড়ো জিন্দাবাদ প্রমোদ বড়ো জিন্দাবাদ ইউজি ব্রহ্ম জিন্দাবাদ ইউপিপিএল জিন্দাবাদ বসুমতারি সাহেব নিজের পরিচয় দিয়ে কারণ এখন আর নাই যখন বর্তমান দিয়ে কারণ ইয়ার পিছত এইখন সভাত উপস্থিত কোকৰাঝাৰ জিলা কমিটিৰ সম্পাদক মন্টু সরকার জিন্দাবাদ জিন্দাবাদ 40টা সমষ্টিত সবতো বুথ সন্মিলনী হ'ব আৰু আজি 4টা সমষ্টিত দতমা ফকিৰাগ্ৰাম চৰাইবিল আৰু কচুগাঁও 4টা সমষ্টিত আমাৰ বুথ সন্মিলনী হৈছে আৰু প্ৰত্যেকটো বুথ সন্মিলনীত 2,500 পৰা 3,000 বুথ কৰ্মী উপস্থিত থাকিব। আজি ফকিৰাগ্ৰামত আহি মই দেখিলোঁ যে 2020 বা তাৰ আগত দলৰ স্থিতি যি আছিলে ইয়াতকৈ 100 গুণ দলৰ স্থিতি ভাল হৈ গ'ল আৰু মই হিচাপ পালোঁ 95টা বুথ কমিটি আছে 95টা বুথ কমিটি সবে উপস্থিত আছে আৰু ৰাইজ আমাৰ কৰ্মকৰ্তাসকলৰ উৎসাহ আৰু তেখেতসকলৰ যি কনফিডেন্স এইটো দেখিবলৈ পাইছোঁ। গতিকে বিটিআৰ অঞ্চলৰ ৰাইজে যিটো এটা সপোন দেখিছিলে ইউপিপিএলক লৈ পেলাই শান্তি প্ৰতিষ্ঠা কৰা সমন্বয় ঘূৰাই আনা আৰু আগৰ চৰকাৰৰ যিটো দুৰ্নীতি অপশাসন হিংসা দমন নীতি এইবিলাক উফৰাই পেলাই এটা শান্তিৰ বিটিআৰ গঢ়িব লাগে। এই ক্ষেত্ৰত বিটিআৰ ৰাইজৰ সপোন মই ভাবোঁ 100%য়ে ফুলফিল হৈছে আৰু গণতান্ত্ৰিক বাতাবৰণ যিটো নাছিলে বিপিএফৰ সময়ত কোনো মুকলিকৈ কথা ক'ব পৰা নাছিলে ভুল কথাকো আঙুলি দেখাই দিব পৰা নাছিলে আৰু আজি সবে মুকলিকৈ কথা ক'ব পৰা হ'ল কেম্পিং কৰিব পৰা হ'ল মেল মিটিং কৰিব পৰা হ'ল সব কথা ক'ব পৰা হ'ল এই পৰিৱেশটো আমি ঘূৰাই আনিলোঁ। গতিকে ভাৰতবৰ্ষটো মাদাৰ অফ ডেমক্ৰেচি বুলি কোৱা হয় আৰু মাদাৰ অফ ডেমক্ৰেচিৰ কোনোবা এটা 5টা ডিষ্ট্ৰিক্টত যদি ইমান গণতন্ত্ৰৰ পৰিৱেশটো নাথাকে ইয়াতকৈ দুৰ্ভাগ্যজনক একো নাছিলে। গতিকে সেইখিনি কাম হৈ গ'ল। এতিয়া লাহে লাহে উন্নয়নৰ কাম বহুত আগবাঢ়িছে শিক্ষা দীক্ষাৰ পৰা আদি কৰি সব আগবাঢ়িছে। গতিকে ইউপিপিএল মডেল অফ পলিটিক্সটো আমাৰ শান্তি নিৰাপত্তা সমন্বয় আৰু উন্নয়ন এই চিন্তাটো লৈ এই উদ্দেশ্যটো আগত লৈ আমি কাম কৰি যাম। স্যার অনাগত 2025